হেল্ল' এভৰিৱান, মই ভূপালী আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি এযোৰ মিক্স পাটৰ কাপোৰৰ যোৰা লৈ আহিছোঁ, এপ্লিক লগোৱা। মই এপ্লিক লগোৱা হৈ গ'ল, আপোনালোকে চাই থাকক। মোৰ কাপোৰযোৰ যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰি দিব, ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব। এয়া হৈ গ'ল মোৰ এপ্লিক লগোৱা। ধুনীয়াকৈ ইয়াৰে ওপৰত আঠা লগাই পেলাই এটা এটা মণি লগাই দিম। মণিটো পিছে মণিৰ একফালা হয়, গোটা মণি নহয়। কেনেকুৱা লাগিব কাপোৰযোৰ আপোনালোকে ক'বচোন। মোৰ হ'লে কিন্তু বহুত ভাল লাগিছে। ধুনীয়াকৈ কম খৰচতে এযোৰ ধুনীয়া হেভি কাপোৰৰ যোৰা বনাই পেলাই পিন্ধিব পাৰি। আপোনালোকেও ট্ৰাই কৰিব যদি ভাল লাগে। এয়া গোটেইখিনি মোৰ মণি লগা হৈ গ'ল। এয়া চাওক, এয়া বুকুৰ ফালে ধুনীয়াকৈ ডিজাইন বনাই দিছোঁ। এয়া মোৰ আঁচল, আঁচলটো তেনেকৈ তিনিটাকৈ লগাই দিছোঁ। 3 লাইন দিয়া হৈছে। এয়া চাওক, গোটেই মোৰ চাদৰখনৰ লুক কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন কমেণ্ট কৰি। এয়া মোৰ গোটেই হৈ গ'ল। এতিয়া মই দহি বাতিম। মই দহি বাতিছোঁ পাট সূতাৰে, মিক্স পাট। এয়া মোৰ পাট সূতাৰে দহি বাতিছোঁ। গোটেইখিনি মোৰ ধুনীয়াকৈ ইয়াতে দুটা গাঁঠি লগাই দিলোঁ। এটা ওপৰত লগাইছোঁ, এটা তলত গাঁঠি লগাই দিম। অলপমান সূতাটো পকাই ল'ব লাগে যে ধুনীয়াকৈ সূতাখিনি গাঁঠিটোত থাকি যায়। এয়া চাওক, মোৰ গোটেইখিনি গাঁঠি লগা হৈ গ'ল। দুটা গাঁঠি লগাই দিলোঁ। এয়া চাওক, এয়া মই পাট সূতাৰে দহি বাতিছোঁ। ওপৰত এটা গাঁঠি লগাই দিম। সূতাখিনিৰ ওপৰত দুটা গাঁঠি লগাই দিব লাগে, কাৰণ পাট সূতা বাই চান্স খুলিও যাব পাৰে। ধুনীয়াকৈ তিনিটাকৈ গাঁঠি লগাই দিলে না, ধুনীয়াকৈ দহিটো থাকি যাব, তো ওলাই যোৱাৰ চান্স নাথাকে। তো মোৰ দহি বাতিলোঁ কেনেকুৱা লাগিল আপোনালোকে ক'বচোন। আপোনালোকে কেনেকৈ বটে সেইটোও মোক দেখাব, সেইটোও মোক কমেণ্ট কৰি জনাব। চাগে মই দহি বটাত চাগে হোৱাই নাই। আপোনালোকে কেনেকৈ বটে মোকো এবাৰ জনাব। মই হ'লে কিন্তু এনেকৈয়ে বটুঁ। ভাল লাগিছে নে নাই ক'ব আপোনালোকে। যদি মোৰ কাপোৰযোৰ ভাল লাগে ধুনীয়াকৈ আপোনালোকেও কেতিয়াবা এযোৰ বনাই কিনে পিন্ধি ল'ব। কাৰণ অতি কম খৰচতে ধুনীয়া এযোৰ হেভি কাপোৰৰ যোৰা হৈ যায়। মোৰ কিন্তু বহুত ভাল লাগিছে। আপোনালোকৰ কেনেকৈ লাগিছে ক'ব। থেংক ইউ। মোৰ গোটেই কাপোৰযোৰৰ লুক মোৰ মেখেলাখন এখন হৈ গ'ল।